फिसाजो फिसाज्लाखौ उन्दै बैसोआवनो गारनानै थांदोंमोन मालती बर' मुंनि सासे बर' बिमाया। गोलाव 40 बोसोरनि उनाव गावनि फिसाजो बिजामादै फिसौफोरजों लोगो मोनलायफिनदों मालती बर' मुंनि सासे बर' बिमाया। आंखालाव गोग्लैयोब्ला खायसे सुबुङा थैनाय थांनाय गासैजोंबो जुजिनानै मावथावै खामानिखौबो मावनो गोनां जायो। नखरनि आंखालखौ सुफुंनो थाखाय हाथा हामा खामानि मावनो नागिरना थांनायाव खायसे सुबुङा बायदि सातजालानि बोलि जानांदों। माखासे आइजोफोरा खायसेया मोजां सुबुंनि मदद मोनना मोजाङै मोजां खामानि मावना रां रुफा आरजिना जिउ खुंनो खाबु मोनदों। थिग बेबायदिनो गोलाव सम गुबुन रायजोआव खामानि मावनो थांनानै गावनि फिसाजो बिजामादै फिसौफोरजों लोगो मोनलायफिनदों सासे बर' बिमाया। बे नुथाया जादों तामुलपुर जिल्लानि गरेस्वर थानानि सिङाव थानाय फुख्रिपार एबा मकालदङा गामिनि। नखरनि आंखाल आरो गावनि हौवाया अयथासार खालामनाय बायदिखौ थावरिनो हायैनि गुवाहाटीनि गान्धी बस्तियाव 3 दान मोनसे नखराव बोराय बुरि थानाय नखराव खामानि नागिरनानै थाहैजेनो। बेनि उनाव उजान बाजाराव सासे डक्टरनि नखराव 9 बोसोर खामानि मावनो थाहैयो। उजान बाजाराव 9 बोसोर थानायनि उनाव आरो सान्तिपुराव गंसे नखराव 8 बोसोर थानायनि उनाव हाथिगावआव थाहैनायाव सासे आइजोआ गावजों लोगोसे मुम्बाइसिम लानानै थाङो। मुम्बाइआव 16 बोसोर थाहैयो मालती बर'आ। मुम्बाइनिफ्राय फिन गुवाहाटीआव 3 बोसोर थाफैफिनो। गुवाहाटीआव गाव हारसिं थानो थांखि लाना न' भारा लानानै जाय नखराव थादोंमोन बै नखरनि बिगोमाया जादों मोनसे समनि गरेस्वर मार्केटिं बर्डनि इन्सपेक्टर बिजु खान। गरेस्वर मार्केटिं बर्डनि बारग' इन्सपेक्टर बिजु खाना गरेस्वर ओनसोलनि समाज सिबियारि फालांगिरि मन्टु नाथ बर'नो मबाइल फननि गेजेरजों फोरमायहरो। लोगो लोगो मन्टु नाथ बर'आ नखरनिसिम मिथिहोनानै नखरनि सुबुंफ्रा मालती बर'खौ गुवाहाटीनिफ्राय नखरसिम लानानै फैयो। दासान्दि मालती बर'आ गावनि आंगो फिसाजो बिजामादै फिसौफोरनि नखराव दंफैयो। मालती बर'आ गावनि फिसाजो बिजामादै फिसौफोरनि नखराव फैनानै न'नि खौरांखौ फिसाजोआ फारि फारि फोरमायनायाव गावनि असे फिसाय आरो फिसाज्लाया रुंसारि जाबाय होनना मिथियो। दायो दुखुथिया आइजो मालती बर'आ गावनि आंगो फिसाफोरजों गोजोनै थागोनखौ फोरमायदों। ফাৰ্ষ্টত মই যাই গুৱাহাটী গান্ধী বস্তিত আছিলে এক ঘৰৰ মানুহ। তাৰপিছত মই 3 মাহৰ পিছত মই সিহঁতৰ ঘৰৰ পৰাই ওলাই গ'লো। আজি অশান্তি কৰাৰ কাৰণে যদি নেকি মোৰ বেমাৰ আজাৰ হ'লেও তেখেতে বহুত অশান্তি কৰিছিলে মোক। তাৰে মাজতে মই বহুত কাম কৰিব লাগিছিলে। পানী দুনি লাৰি ফালে কাপোৰ কানি ধুব লগাছে। পিছত সিহঁতে মানে ঘৰত ফেমিলিয়ে মোক কষ্ট দিয়া দেখা পাই ফালে মালিকে বুঢ়াটো খং উঠিলে। তাই ছোৱালীটো বেমাৰ হৈ আছে, জ্বৰ উঠিছে, কিয় ইমান উৎপাত, কিয় কাপোৰ ধুব দিব লাগে। আজি ৱাশ্বিং মেচিন আছে, ৱাশ্বিং মেচিনত কিয় কাপোৰ নিদিয়ে, তাক কিয় ইমান কাপোৰ ধুব দিছে। ঠিক তেনেকৈ সিহঁতৰ ফেমিলিয়ে কাজিয়া কৰিছে মোৰ কাৰণে। বুঢ়াটো বহুত ভাল আছিলে আৰু ল'ৰাটোও বহুত ভাল আছিলে। ল'ৰাও গাড়ী দিয়ে মাকক, বাইদেউ কিয় কষ্ট দিছে, তাই জ্বৰ হৈছে, একদিন কাপোৰ নুধুলে কি হ'ব। তাৰপিছত তেনেকৈ অশান্তি কৰিছে। মই ভাবিলোঁ তেনেকৈ যদি মই অসুখ হ'লেও কাম কৰিব লাগে, যদি ৰেষ্ট ল'ব নিদিয়ে তেতিয়াহ'লে মই কেনেকুৱা হ'ব। আৰু মোক যদি কাম কৰা দেখা পালে আৰু কষ্ট দেখা পালে বুঢ়াই খং উঠে। সেইকাৰণে মই কি ক'লে একদিন মানে সিহঁতৰ ঘৰটো নলবাৰীত আছিলে, সিহঁতৰ ঘৰ পুৰণা ঘৰটো, তাতে বিয়া হৈছিলে। বিয়াত সিহঁতে ওলাই গ'ল। সেইদিনা মই মনে মনে মই নিজে কাপোৰ কানি অলপ থকাটো গুচি লৈ আহিছোঁ। লৈ আহি পেলাই তাৰপিছত ফিৰি উজান বাজাৰত থাকিলোঁ মই এই ডক্টৰ ঘৰত। তাৰপিছত তাতে থাকি পেলাই সৰু সৰু 2টা ল'ৰা সৰু সৰু আছিলে, সেই ডাঙৰ কৰিলোঁ মই। ইমান ডাঙৰ কৰিলোঁ, 9 বছৰ থাকিলোঁ। তাতেও মোক কাম কৰা পইচাবিলাক নিদিলোঁ, মোক খালি 8,000 দি পেলাই 9,000 নিদিলোঁ।
তাতেও ঠগালোঁ, তাতেও মই পইচাবিলাক খোজাৰ কাৰণে নিদিয়াৰ কাৰণে খঙতে মই নাথাকোঁ বুলি তাৰ পৰাই ওলাই আহিলোঁ। তাৰপিছত এই শান্তিপুৰত আৰু এটা বাইদেউ বিধৱা বাইদেউ লগ পালোঁ। লগ পাই পেলাই তেখেতে লগত থাকিলোঁ। তেখেতেও সৰু ল'ৰা এটাত আছে, তেখেতৰ হাজবেণ্ডে পুলিচ চাকৰি কৰিছিলে। মই দেখা নাই বাৰু। তাই ঢুকোৱাৰ পিছত বাইদেৱে মোক লগ পালে। লগ পাই পেলাই সি লৈ গ'ল। তাৰ লগত আৰু 8 বছৰ থাকিলোঁ মই। 8 বছৰ পিছত মই তেখেতে ঘৰতো ল'ৰাটো কিছুমান সেনেকুৱা বহুত ল'ৰাবিলাক কথা চথা নুশুনে, মদ চদ খাই আহি পেলাই ৰাতি এনেকুৱা সদায় জগাই মাতো, অফিচত প্ৰায় হৈ দিগদাৰ হয়, কাজিয়া পেচাল হৈ থাকে। তাৰপিছত এই 8 বছৰৰ পিছত আৰু অশান্তি পাই পেলাই তেখেতে ঘৰৰ পৰা ওলাই আহিছোঁ। ওলাই পেলাই মই ৰাস্তাত সেই হাতীগাঁও নামঘৰ এই মালিকৰ ঘৰত থাকিলে। এই মালিকৰ ঘৰত প্ৰায় থাকি 1 বছৰৰ পিছত তাৰ ছোৱালীটো য'ত বোম্বাই যে বিয়া হৈছে, তাৰপিছত যাই ডুবাইলৈ চাকৰি কৰিছে, দুইটা ফেমিলি ইয়াতে হাজবেণ্ড আৰু এনেকুৱা চাকৰি কৰিলে। তাৰপিছত মাকে ফোন কৰি ক'লে, দাদা মালতী মোক দিবা মা, মোৰ কষ্ট হ'ব, মোৰ কামতো যায় অফিচতো, মোক সেইটো দিবা, মই ভাল লাগিছে তাৰ, মোক দি পঠাবি, মই লৈ আহিম তাক। মই তাক কোনো নহ'লে মই চাম বুলি কৈছিলোঁ। দে মোক চাম বুলি কৈ আছিলে, কিন্তু মই বেলেগ চোৱাটো বেলেগ, নিজে ঘৰত থকাটো বেলেগ। এইকাৰণে মই থাকি তাতে 16 বছৰ থাকিলোঁ। 16 বছৰ মই ক'লোঁ, মই দিদি মই আৰু নাথাকোঁ, গুৱাহাটীলৈ গুচি যাম। গুৱাহাটী গ'লেহে মই কিজানি ঘৰত আকৌ যাব পাৰিম, আৰু বয়সো হৈছে, মই আৰু ইমান কামো কৰিব নোৱাৰে, কাম কৰিলে ভাগৰ লাগে, হেৰি লাগে, মই আৰু নাথাকোঁ, আপোনালোকে বেলেগ এজনী মানুহ বিচাৰি লোৱা। তাৰপিছত দিদিয়ে ক'লে, যাবা ৰ, মই মানুহ বিচাৰোঁতে টাইম লাগিব। তাৰপিছত এনেকুৱা কৈ মই আহিলোঁ। তাৰপিছত তেখেতে মা দেউতাই যাই পেলাই মোক গোৱাত লৈ আহিলে। তেখেতে গোৱাটো ঘৰ এটা ফ্লেট কিনি লৈছিলে, তাত লৈ আহিলোঁ। মা দেউতা গ'লে, যাই পেলাই তাৰ পৰাই মোক লৈ আহিলোঁ দাদা বাইদেউ, গুৱাহাটী দাদা বাইদেউ। কিন্তু বুঢ়া হ'লেও থাক, মোৰ ল'ৰাও এটা আছে, আমি কেতিয়াবা কিবা হ'লে ভৱিষ্যত মোৰ ল'ৰাও চাব, সেনেকুৱা কৈ আছে। তথাপিও মোৰ কি ভাবিলে আৰু মই আৰু নাথাকোঁ না কি, মই বেলেগৰ ঘৰত যাম, মনটো মানা নাই, মই ক'ত থাকিম ক'ত নাথাকোঁ এনেকুৱা হৈ আছে। তাৰপিছত সিহঁতেতো মোক খেদি দিয়া নাই, তথাপিও মোক কৈছে, দাদা মই ঘৰ বিচাৰি আছে, মই ভাড়া ঘৰত থাকিম, এনেকুৱা। তই থাকিবি পাৰিবি না, কাম কৰিব পাৰিবি নাই, মোক সেনেকুৱা কৈছে। নোৱাৰিলেও মই চেষ্টা কৰিব লাগিব দাদা, মই বাহিৰতে থাকিম, আৰু মই ক'লে ঘৰ ভাড়া লৈ মই ক'লে থাকিবলৈ মন গৈছে। সেনেকুৱা কৈতো ওলাইখিনি 3 বছৰৰ পিছত ওলালোঁ মই। ওলাইখিনি এই মানুহটো লগ পালোঁ, পুলিচ বুলি কোৱাটো। লগ পাই পেলাই তেখেতে ঘৰত এই 2 মাহ হৈছে ওলোৱাটো। এই 2 মাহ পিছতে সি মোৰ ঘৰত লৈ এনেকুৱা সুধি মেলি মোৰ নামটো সুধিলোঁ, তোৰ ল'ৰা ছোৱালীৰ নাম কি, তোৰ হাজবেণ্ডৰ নাম কি, তোৰ ক'ত গাঁও, এইবিলাক চব সুধি আছে। সুধি থাকোঁতে মই চব কৈ দিলোঁ, আৰু মই মোৰ গড়াইচৰৰ পৰা ক'ত লৈ, গাঁওটো ক'ত বোলে, মই টেঙাজাৰ মহুৰিৰ পৰা বুলি কয়, আৰু মোৰ ঠাই গাঁওটো মকলদং, আৰু তোমাৰ হাজবেণ্ডৰ নাম কি, নাম বৰষু, ল'ৰা ছোৱালী কি নাম, মোৰ প্ৰথম ছোৱালী দীপালী হয়, আৰু মোৰ ডাঙৰ ল'ৰাটো পবিত্ৰ, মাজৰটো লাউঠাই, আৰু তাৰপিছত সৰুটো ধনঞ্জয়, এনেকুৱা কৈ দিলোঁ। মোৰ এতিয়া গড়াইচৰ হ'লেতো মই গড়াইচৰ কিমান বছৰ আছে বাইদেউ, মই এটা ল'ৰা মনটো বড়ো বোলে ল'ৰাটো মোৰ চিনাকি আছে, তাক ফোন কৰি মই সুধিম। এইবোৰতে সি বহুত মানুহ বিচাৰি পেলাই ঠিক কৰে, মই ইয়াক কৈ দিম। তাই বেচৰাটো ঠিক কৰি দিলে। 2 দিনমান পিছতে মোৰ লগতো কথা পাতিলে। কথা পাতোঁতে কৈছে, বাইদেউ চিন্তা কৰিব নালাগে, কোন গাঁওটো কৈ দিবি। তাৰপিছত মকলদং বুলি ক'লে, মই পুখুৰীপাৰ মকলদং চিনি পাই এনেকুৱা ক'লে। তাই মই সুধি চাম, মই বিচাৰিম। তাৰপিছত 2 দিনমান পিছত আকৌ এই মানুহটো মোৰ য'ত ঘৰ ভাড়া আছে, সেই মালিকটো ফোন কৰি আকৌ ক'লেহি। কওঁতে আৰু সিও ক'লে, বাইদেউ তোৰ ঘৰটো পালে, তাই বিচাৰি ওলালে, তোৰ ল'ৰা ছোৱালীৰ নামটো ওলালে,
সেনেকুৱা কৈছে। তাৰপিছত মই মনটো নামানে, হয় না নহয়, কোনোবা হয়, বেলেগ মানুহে হয় নেকি, মই চিন্তা লাগি গৈছে। তাৰপিছত আকৌ ক'লে তোৰ ছোৱালীটো আহিব, আজি হুলুচ তুলুচ কৰি আছে, খবৰ পাইখিনি মা জিন্দা আছে বুলি কোৱা কাৰণে। তাৰপিছত মই ক'লে বাৰু তেতিয়াহ'লে মোৰ ছোৱালী যদি লৈ আহিবা, যদি মোৰ ছোৱালী মোক চাব আহিব, তেতিয়াহে মই বিশ্বাস কৰিম, নহ'লে মই বিশ্বাস নকৰোঁ, সেনেকুৱা ক'লো। তাৰপিছত সিহঁতে লৈ গ'ল আৰু দুদিনমান পিছতে আজি আহিবই তোৰ ছোৱালীটো, এনেকৈ কৈছে। তাৰপিছত মই ৰখি আছো। তাৰপিছত গৈ পালে সিহঁতে, গৈ যাই পোৱাৰ পিছত তাৰপিছত দেখালে, মোৰ ছোৱালীটো দেখিলে, দেখি পেলাই কৈছে সি তোমাৰ ছোৱালী হয় না নহয়? মোৰ ছোৱালী নহয়, এইটো মই চিনি পোৱা নাই, এনেকৈ ক'লে। তহঁতে বেলেগ মানুহজনে লৈ আহিছে, মই চিনি পোৱা নাই। মোৰ ছোৱালীটো বেয়া লাগিলে, কি নহয়, মইতো তোমাক চিনিয়ে পাইছে, তই কিয় নহয় বুলি ক'লে। তাই তোক কৰিলে। তাৰপিছত মই ডাউন হৈ থাকিলে, তই চিনি নাপায় মোক, দীপালীটো চিনি নাপায়, এনেকুৱা ক'লে। মোৰ ল'ৰাটো পবিত্ৰটো চিনি নাপায়, তোৰ হাজবেণ্ডৰ নাম নাজানে। তাৰপিছত মই চব কৈ দিলে। তেতিয়া চব নামবিলাকো মিলিছে, জাগাবিলাকো মিলিছে। এইটো কাৰণে মই মনে মনে থাকিলো, মই হয় মোৰ ফেমিলি, মোৰ ছোৱালী হয়, মই খামতি মাৰি ললো। সেয়ে আৰু এতিয়া মই বহুত ভাল লাগিছে। মই ল'ৰা ছোৱালী, মই ছোৱালী দেখি পাইছো, মই নাতি দেখি পাইছো, আৰু মোৰ জাৱাইটো দেখি পাইছো। যেই নহওক সিহঁতে যে ভালে ভালে আছে। আৰু মোৰ যোৰ মন্দিৰত যায়, মই ছোৱালীৰ কাৰণে নাম লৈ আছিলো। সেয়ে মানিছা, যদি ভাইকেইটা যদি চাইছে আহি ৰাখিছে, আৰু য'ত যদি ডাঙৰ দীঘল হৈ ফালে যদি বিয়া বাৰ হৈছে, সেই ভাল মানুহ পাওক, মোৰ জঙাইটো ভাল হলেও হ'ব, এনেকুৱা। এইমতে মোৰ জঙাইটো বহুত ভাল, বহুত ভাল। এতিয়া মই নিজৰ ঘৰত থাকিবৰ কাৰণে বহুত মন গৈছে। নিজে অলপমান ভালকে ঘৰ এটা পালে ভালকে মই চলি খাই থাকিব পাৰিম। চৰকাৰ মই এনেকুৱা মানে আঁচনি হিচাপে মোক যদি মাহে যদি অলপ দি থাকে, তেতিয়া সেইটোকে ভাবিছো। আৰু অকমান ঘৰ কাৰণে সেইটোকে ভাবিছো।